এই খগেন মাষ্টৰ ছাৰ ৰেকৰ্ড আছে গৰুকো মানুহ বনাই পেলাইছো গপ্পা খালটো কাটক পেছ দি নিম প্ৰশ্ন এটা দিব লৈছা আকৌ টিউচন মাষ্টৰ ওলাইছে এনেকে টানি আনছো যে তই আপুনি মোক অকণ পঢ়াব লাগিব সেইটোতো ভাল কথা মই দুটামান প্ৰশ্ন কৰি উত্তৰ কিতাপ মোক দিব লাগিছে মই মানে তোক পঢ়ুৱাব লাগিব হয় নাই তই মানে তাৰ আগতে মানে মোক প্ৰশ্ন কিবা সুধিবলৈ বিচাৰিছ হয় নাই সুধচোন বাৰু পাৰিম বাৰু সুধ আচ্ছা তই কিবা সুধিবি নে তই এনেকে ভাবি থাকিবি সুধ আকৌ আচ্ছা পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছিলে পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছিলে আফ্ৰিকা হৈছে নহৈছে আমেৰিকা ইয়াৰ পৰাহে লৈ যা তো নহৈছে নগাঁও তাতো নাই নগাঁও যদি নহয় ক'ত পাইছিলে কচোন মাটিৰ তলত আলু প্ৰথম হওক লাষ্টত হওক আলুটো সদায় মাটিৰ তলতেই গজিছে ভাল প্ৰশ্ন নাকিলে সোধ নহ'লে বাদ দে আৰু ভাল প্ৰশ্ন আচ্ছা মানুহৰ দাঁতৰ ৰংটো কওকচোন ৰং বগা বগা পৃথিৱীৰ ক'লা জেগা এখনৰ নাম কওকচোন আফ্ৰিকা তাত যদি আজি কেঁচুৱা এটা জন্ম হয় তাৰ দাঁতৰ ৰংটো কেনেকুৱা হৈছে বগা 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 হৈছে বগা হৈছে আকৌ কিয় বগা হৈছে শুন য'তে জন্ম নহওক কিয় দাঁতৰ ৰংটো বগা হ'বই চোৱা আকৌ চোৱা হ'বলা দাঁত থাকিছে কি ফাল্টু প্ৰশ্ন সুধি আছ তই কিবা যদি ভাল প্ৰশ্ন আছে সোধ নহ'লে মই যাওঁগে এনেকুৱা এটা বস্তুৰ নাম কওকচোন গোটেই জীৱন ফ্ৰিজত সোমাই থলেও যেন বস্তুটো ঠাণ্ডা নহয় তেনেকুৱাতো হ'ব নোৱাৰে কি গোটেই বছৰটো মানে ফ্ৰিজত সোমোৱাই থ'লে বস্তুটো ঠাণ্ডা নহয় ফ্ৰিজটো বেয়া নি বাৰু ভাল ফ্ৰিজ আছে নহয় তেন্তে কি হ'ব পাৰে কচোন বাৰু তই মছলা তই ফটুৱা কৰিবলৈ আহিছ ফটুৱা কৰিবলৈ মানুহ নাপালে তই পেংচালি কৰিবলৈ মানুহ বিচাৰি নাপালি তই মাষ্টৰক পেংচালি কৰিছ হা এই খগেন মাষ্টৰ ছাৰ ৰেকৰ্ড আছে গৰুকো মানুহ বনাই পেলাইছো গম পা ফাল্টু কাটককে আছ দি নিম প্ৰশ্ন এটা দিব নোৱাৰিছে আকৌ টিউচন মাষ্টৰ ওলাইছে